নমস্কাৰ বন্ধুসকল, আজি মোৰ ফাৰ্মৰ 35 দিন হ'ল। এতিয়া দেখিছেই নহয় কিমান ডাঠ হৈ গৈছে। এই দুদিন ভিডিঅ' চিডিঅ' বনাবলৈ মনে নাই যোৱাহি, মানে ব্ৰইলাৰে দানা পানী খোৱাটো কমাই দিছে, চাউণ্ডটো আছেই অকণ অকণ। তাৰপাছত এতিয়া ব্ৰইলাৰতে ভাবিলোঁ সদায়নো ভালটো দেখাই থাকিলে কিটো হ'ব, বেয়াটো হৈছে সেইটোও দেখাব লাগে একচুৱেলি। তেতিয়াহে ব্ৰইলাৰ ৱেইট নাই অহা এইবাৰ মানে ৱেইট আজি 500-600 মান মাৰিবহে নেকি। 600 টানেই আছে, তথাপিও যেনে তেনে থাকিব লাগে 600। চাউণ্ডটো আপোনালোকে পাইছে নাই জানো, এতিয়া দেখিছেনে খক খাক কৰিয়ে আছে। ইমান বছ নহৰু এইবোৰ পিচি স্প্ৰেও কৰিলোঁ, কোম্পেনীৰ পৰা দিয়া দৰববোৰ স্প্ৰে কৰিলোঁ, একো মানে হেৰিয়ে নাই হোৱাহি। আগতকৈ কমিলে যেনিবা চাউণ্ডটো, আগত বহুত বেছিয়ে হৈ আছিলে। এতিয়া ফুলিয়া চুলিয়া দেখিছেনে, ফুলিয়া ঠিকেই আছে এতিয়ালৈকে, খুচৰি থকা হৈছে নহয়, খালি মাখিটো ঢেৰ হৈছে এইবাৰ। বাকী এইটো পজিশ্যন হৈছে, এই কুকুৰাটো দেখিছেনে, এইটো এই বস্তুটো এনেকৈ শুই থকা হৈছে, এইটোহে বেয়া হৈছে। এইটো কি হৈছে মই ধৰিব পৰা নাই। এনেকৈ থিয় হৈ শুই থাকে। এতিয়া চুপাৰভাইজাৰক মাতিছিলোঁ, এনেকুৱা মানে মই আগত আজি 3 বছৰ কাম কৰিলোঁ, এনেকুৱা চিটুৱেশ্যন মই নাই পোৱাহি। সেইটো কাৰণে মানে মই ধৰিব পৰা নাই কি হৈছে এইটো বস্তু। চুপাৰভাইজাৰক মাতিলোঁ, চুপাৰভাইজাৰ আকৌ অহাকালি মানলৈকে এনেকৈ, আজি আকৌ দেওবাৰে হ'ল নহয়। বাকী এতিয়া 37 দিনত উঠাই আছিল বুলি শুনি আছিলোঁ, এতিয়া কেতিয়ালৈকে উঠাই জানো। দানা ৰাতি একদম দানা, এই ৰাতি দিয়া দানা দেখিছেনে, ফিডাৰত কিমান আছে দানা। এইটো কি বস্তু হৈছে মই ধৰিব পৰা নাই। এইবোৰতো ফলিয়া চলিয়া ধুনীয়াকৈ ৰাখিছোঁ। বাকী অলপ চকু মুদি আছে এইবাৰ, আন এনেকৈ চকু মুদি শুৱে, কিন্তু মানে বস্তুটো এনেকৈ খাৰা হৈ চকু মুদি নুশুৱে হ'লে। এই বস্তুটো কি হৈছে মই ধৰিব পৰা নাই। এইটো চুকত দেখিছেনে, এইটো এনেকৈ খাৰা হৈ শুই আছে। এইটো দেখিছে, তাৰ চকু মুদি থোৱাই আছে। এই বস্তুটোহে মই ধৰিব পৰা নাই কি হৈছে। বাকী এইবাৰ ৰিজাল্ট ভাল নহ'ব বাৰু, তথাপিও জনাম কেনেকুৱা কি হ'ব। এইটো বেষ্ট যোৱাৰ পিছত ভালকৈ নিপুল টিংকাৰে লগাওঁ নে অট' টিংকাৰ সেয়াই লগাওঁ, চাই লওঁ কি হয়। নিপুল টিংকাৰটো বহুতৰ মুখৰ পৰা ভাল নহ'ব বুলিও শুনি আছোঁ। বাকী কোনোবাই জানিলে ক'বচোন, এই বেমাৰটো কি হৈছে, মইতো গম পোৱা নাই বাৰু, কেনেকুৱা কি দৰৱ আছে। মই এই 3 বছৰ পোৱা নাছিলোঁ এনেকুৱা বস্তু।